নমস্কাৰ। আজি আমি কাটা নিমকি বনাম। ইয়াৰে সামগ্ৰীখিনি লৈছোঁ ময়দা 1 কাপ, তাৰপিছত লাগিব নিমখ আধা চামুচতকৈ কম, আকৌ লাগিব কালা জিৰা লাগিব, তাৰপিছত আধা চামুচ লাগিব। লৈ পেলাই এনেকৈ মাখিব লাগিব। ৰিফাইন তেল আধা কাপ, ৰেলো আধা কাপ। তাৰপিছত এনেকৈ মাখি ল'ব লাগিব। লৈ এই আধা কাপ এই ৰিফাইন তেল দি মাখি লৈ, তাৰপিছত পানী অকণমান, পানী আধা কাপতকৈ কম লাগিব। তাৰপিছত যদি পনীয়া হয় তেতিয়াহ'লে আকৌ অকণমান ময়দা গুড়ি দিব পাৰি। পনীয়া হ'লে এতিয়া ঠিক হাতেৰে এনেকৈ মাখি লৈ যিখিনি পানী লাগে এই অনুযায়ী মানে ইয়াতে পানী যিখিনি লাগে এনেকৈ মিলাই লৈ পেলাই এনেকৈ মাৰি লৈ তাৰে পিছত লাড়ু কৰিব লাগিব। এইটো মাৰি লৈ এনেকৈ আপোনাৰ লাড়ুটো একদম কোমল হৈ ল'ব, কৰি লোৱাৰ পিছত মানে লাড়ু কৰি বনাই লৈ মানে লাড়ু বনাব লাগিব। একদম ধুনীয়াকৈ মাৰি ল'ব লাগিব। এইটো ময়দাটো সেইটো ধুনীয়াকৈ মাখি লৈ এনেকৈ মাখি লৈ পেলাই আকৌ এনেকৈ ভালকৈ মাৰিব লাগিব। এইটো একদম ধুনীয়া হ'ব লাগিব। এনেকৈ মাৰি লৈ মাৰিলোঁ। এতিয়া মাৰি পেলাই আকৌ এইটো এই লাড়ু বনাব লাগিব। এনেকৈ এইটো বনাই মাৰি ল'লোঁ। মাৰি লৈ পেলাই এই বেলিব লাগিব পাতলকৈ। আপুনি যিমান পাতলকৈ পাৰে তেনেকৈ বেলি লৈ কাটিব লাগিব। আকৌ এইটো বেলি আছোঁ মই। বেলাতে যিমান পাতল হ'ব মানে সিমানে ধুনীয়া হ'ব নিমকিটো। একদম ধুনীয়া হ'ব, ফুলি ফুলি উঠিব। এতিয়া আপুনি এই চুৰিৰে এনেকৈ সৰু সৰুকৈ কাটি ল'ব লাগিব। এনেকৈ আমি এই সৰু নিমকিটো বনাই আছোঁ, এনেকৈ কাটি আছোঁ। কাটি তাৰপিছত আকৌ তেলত দিব লাগিব। এইটো কাটি আছোঁ এনেকৈ কাটি আছোঁ। এতিয়া মই কেৰাহীত তেল দিম। 1 কাপ আধা তেল। তাৰপিছত গৰম হৈছেনে চাব লাগিব। তেলটো গৰম হ'লনে নাই এটা এনেকৈ দি চালেই হ'ল। যদি উঠি আহে তেতিয়াহ'লে গৰম হৈছে, আপুনি এইটো দি দিব। এতিয়া মই এইটো মানে নিমকিটো বহাই দিছোঁ। জুইটো আপুনি মিডিয়ামত ৰাখিব, তেতিয়া বস্তুটো বেছি ভাল হ'ব। এয়া ফুলি ফুলি উঠিছে। এতিয়া এইটো ৰঙচুৱা হোৱাৰ লগে লগে আপুনি এনেকুৱা ব্ৰাউন হ'লে মানে উঠাই দিব। এতিয়া আপুনি এই নিমকিটো ঠাণ্ডা হ'ব দিব। যিমান ঠাণ্ডা হ'ব এই নিমকিটো সিমানে ক্ৰাঞ্চি হ'ব। অতি কম সময়ৰ ভিতৰতে
এই বস্তুখিনি বনাই ঘৰৰ গোটেই মানুহখিনিকে খুৱাব পাৰে আপোনালোকে। ধন্যবাদ।